নমস্কাৰ, আসসালামু আলাইকুম। সকলোৱে নিশ্চয় ভালে আছে। আজি মই মোৰ দিনটোত কি কৰোঁ কি নকৰোঁ অকণমান আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ। সৰুতে চবেই এনেকৈ কাম কৰি দিয়ে, আমিও এনেকুৱা আছিলোঁ। ডাঙৰ হৈয়ে যেতিয়া কাম কৰিব পৰা হয় তেতিয়া আৰু নোৱাৰে। এতিয়া স্কুলত এতিয়া লৈ যাওঁ মই। বাই তাইক মই 8:10 মানত স্কুলত থওঁ। স্কুলত থৈ তাই 8:20 পৰা প্ৰাৰ্থনা আৰম্ভ হয়, তাৰপিছত ক্লাছ। এনেকুৱা আমিও আহিছিলোঁ এনেকুৱাকৈ। আমাৰ দিনবোৰলৈ মনত পৰে। আপোনালোকে এটা কথা মন কৰিছেনে? চাওকচোন, এই আগষ্ট মাহ চলি আছে। আগষ্ট মাহত ইমান গৰমত আৰু চুৱেটাৰ ভাবিলে কিবা আচৰিত যেন নালাগেনে? কিন্তু হয়, এখন শ্বিলঙেই হয়, গতিকে ইয়াত চুৱেটাৰ এৰিব নোৱাৰে। 12 মাহ চুৱেটাৰ লাগিবই ইয়াত। এনেকুৱা যদি 8:20 1 মিনিটো দেৰি কৰোঁ পূৰা গেট বন্ধ, ফাইন লগাই দিয়ে, 100 টকাকৈ দিব লাগে। এনেকুৱা মানে ইয়াৰ পৰা আমাৰ দেশৰ ভৱিষ্যত হ'ব ন। যিবিলাক ল'ৰা ছোৱালী আমাৰ দেশৰ ভৱিষ্যত হ'ব, এবাৰ ডক্টৰ, ইঞ্জিনিয়াৰ, কোনোবাই বেংকত চাকৰি কৰিব, কোনোবাই দোকান দিব, কোনোবাই বিজনেছ কৰিব, ইয়াৰ পৰাই হ'ব। মোৰ এতিয়া আকৌ তাইক থৈ মই এতিয়া আকৌ বেংক যাব লাগিব। তাৰ স্কুলৰ মই ফিজটো দিয়া নাছিলোঁ, ফিজটো দিব লাগে। স্কুলত নলয় কিয় বা গম নাপাওঁ। আকৌ বেংক যাব লাগিব। এতিয়া আকৌ বেংক যাওঁ। মোৰ ঘৰত কিমান কাম আছে, কামখিনি কৰি মেলি মই এতিয়া বেংক যাওঁ। তাইক এৰি দিলোঁ যদিও মোৰ মনটো তাইৰ লগতে আছে, কি কৰি আছে, কি কৰা নাই। এনেকুৱা তাই বেছি ছোৱালীজনী ইমান চালু নহ'ল। এইখনেই তাইৰ স্কুল হয়। ঘৰত গৈ মই পটত কামখিনি শেষ কৰিব লাগে। শেষ কৰি আকৌ বেংকত যাব লাগে। গৈয়ে অকণমান কাপোৰ ধৰিলোঁ, ভাত পানী বনাই মেলি, কাৰণ তাই স্কুলৰ পৰা আহি আকৌ ভাত খাব, সেইকাৰণে ভাত পানী বনাই মেলি কাপোৰ ধুলোঁ। ধুই ৰেডি হৈ 11টা বজাত আকৌ বেংক গ'লোঁ। বেংক গৈ অকণমান গৈয়ে আমি খোজ কাঢ়িলোঁ, বাছৰ পৰা নামি দিলোঁ। এই নমাৰ কাৰণটো কি জানেনে? 2 মিনিটমান খোজ কাঢ়িব লাগে। এই 2 মিনিটত যদি বাছত যাওঁ তেতিয়াহ'লে আৰু 10 টকা বেছি দিব লাগিব। এই 10 টকাটো বাচাবৰ কাৰণে অকণমান জেগা খোজ কাঢ়ি আহিলোঁ। মোৰ নিচিনা কোন আছে বাৰু? এনেকুৱা তাৰপিছত পইচা দিলোঁ স্কুলৰ তাৰপিছত বেংকৰ পৰা আহি আকৌ তাইক ল'ব লাগে। আকৌ তাইক আজি মই 5 বছৰৰ বেজীটো দিয়াই নাই। তাইৰ 5 বছৰ হৈছে যেতিয়া বেজীটোও দিব লাগিব। ওলাই আহি তাৰপিছত আকৌ কাষতে এখন শ্বপিং মল আছে, তাত সোমালোঁ। কিবা বোলে অফাৰ দি আছে, চালোঁ। লগত পইচাও নাছিলে, একো নল'লোঁ, এনেই চালোঁ কি অফাৰ আছে, কি আছে কি নাই। শ্বপিং মলত অকণমান সময় চাই মেলি বস্তু, তাৰপিছত কি অফাৰ আছে কি নাই। পিছত অফাৰ নাই, সিহঁতে কি কৰে দামবিলাক বেছিকৈ দিয়ে, অফাৰ বুলি দি থৈ দিয়ে। এনেকুৱা তাৰপিছত মই স্কুলত গ'লোঁ। স্কুলত তাইক আজি 5 বছৰৰ বেজীটো দিব লাগে। সেইকাৰণে মই অকণমান সোনকালে আহিলোঁ। আহি কিনে তাইক সোনকালে স্কুলৰ পৰা লৈ গ'লোঁ। তাৰপিছত সোনকালে স্কুলৰ পৰা লৈ গৈ অকণমান তাইক ৱেইট কৰি সিহঁতে ফিল্ডত তেনেকৈ কেইটামান চলাই আছে, বালি মাহী যি আজিকালি দেখাই নাপায়। সিহঁতৰ লগত অকণমান চাই আছোঁ। তাৰপিছত তাৰ বেজীটো আছে, তাৰ জ্বৰে উঠিব নে বেছিলৈ লিখি হয়তো অলপ টেনশ্যন হৈছে। হৈ গ'ল Oh, she want to cry. Here is coming out. नाम बोलो मम्मी आओ, पास में आओ. मम्मी को पकड़ो ना. हाथ मत हिलाओ ना. हाथ हिलाएगा देखो हो गया. তাক মই স্কুলৰ পৰা বাহিৰে লৈয়ে বেজীটো দিলোঁ। বেজীটো কাৰণ 2টা বজাত আকৌ এখন বন্ধ কৰিব, সেইকাৰণে। তাৰপিছত তাই ইয়াৰ পৰাই পেৰাচিটামল দি দিছিল। তাক ভাত পানী খোৱা অকণমান পেৰাচিটামল খুৱাই দিলোঁ, বিষটো খাই বোলে। আবেলি সময়ত আকৌ চিলিণ্ডাৰ আহিলে, মই চিলিণ্ডাৰ ল'লোঁ। আজিকালি চিলিণ্ডাৰত এই আধাৰ কাৰ্ড কিবা লিংক কৰিব লাগে, এইবিলাক কৰিলোঁ। তাৰপিছত গধূলি আকৌ এটা বাৰ্থডে পাৰ্টি মাতিছিলে, ল'ৰাটোৰ বাৰ্থডে। ল'ৰাটো মোক কুটু বুলি মাতোঁ, বাৰ্থডেত মাতিছিলোঁ। আহিলোঁ অকণমান। कोई तरसाना था, कोई तड़पाना था, वो मिले इस तरह दिल भी धड़काना था।
ভাত পানী খাই আহিলোঁ ভাতৰ লগত দিছিল পনীৰ চিকেন তাৰপিছত চাটনিখন ময়ে বনাইছোঁ জিকাৰ বাকলি আৰু পুদিনাৰে চকলেট চুজি এইবিলাক কিবা খানি দিলে তাৰপিছত আহি আৰু টোপনি মাৰিলে এইখিনিয়ে আৰু মোৰ দিনটোৰ কাম আজিলৈ ইমানেই বাই